এডভাইচ DRX ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এপিছপুৰ চিৰাপ এটা। এই চিৰাপটো সাধাৰণতে কেতিয়া ব্যৱহাৰ কৰিব লাগে আৰু কিহৰ কাৰণে ব্যৱহাৰ কৰিব লাগে, ইয়াৰ পৰা কেনেধৰণৰ উপকাৰ হ'ব পাৰে বা হয় আপোনালোকক, সেই বিষয়ে কোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব। বন্ধুসকল, এই চিৰাপটো ডাইজেষ্টিভ এনজাইম চিৰাপ হিচাপে আমি ব্যৱহাৰ কৰোঁ। এই চিৰাপটো খোৱাৰ ফলত সাধাৰণতে যিসকল মানুহৰ ভোক নালাগে বা খোৱা খাদ্যত মন নাযায়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰি বহুত ভাল এটা ৰিজাল্ট পাব পাৰে। বন্ধুসকল, এই চিৰাপটো খোৱাৰ ফলত নিয়মিত পায়খানা হ'ব, গেছৰ সমস্যা থাকিলে নাইকিয়া হ'ব, মুখত ৰুচি বাঢ়িব, খোৱা খাদ্যত মন যাব। বন্ধুসকল, নিয়মিত লেট্ৰিন পায়খানা ক্লিয়াৰ হ'ব, অম্লজাতীয় বস্তু নাইকিয়া হ'ব। বন্ধুসকল, এই চিৰাপটো ব্যৱহাৰ কৰাৰ ফলত আগৰ তুলনাত খোৱা খাদ্য বাঢ়ি যাব। বন্ধুসকল, এই চিৰাপটো খোৱাৰ নিয়মটো হৈছে আহাৰ খোৱাৰ পিছত 10 ml কৰি দিনে দুবাৰ, আৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো 5 ml কৰি দিনে দুবাৰ আহাৰ খোৱাৰ পিছত। বন্ধুসকল, এইটো ড'জটো বয়সৰ অনুযায়ী হয় বা এইটো ওজনৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে ড'জটো নিৰ্ধাৰণ কৰিব বা আপোনালোকে ডক্তৰৰ লগত পৰামৰ্শ কৰি এই চিৰাপটো ব্যৱহাৰ কৰিব। ইয়াৰ পৰা বহুত ভাল ৰিজাল্ট এটা পাব। বন্ধুসকল, এই চিৰাপটো ইণ্ডিগো কোম্পানীৰ 175 ml চিৰাপ এটা 104 টকা MRPত আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীত অতি সহজতে লাভ কৰিব পাৰিব। এইটো জেনুইন এটা প্ৰডাক্ট। আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে বা নিজে ব্যৱহাৰৰ কাৰণে এই চিৰাপটো কিনিব পাৰে। বন্ধুসকল, এই চিৰাপটো খোৱাৰ ফলত ভোক বাঢ়িব, আগৰ তুলনাত বেছি, নিয়মিত পায়খানা হ'ব, মুখত ৰুচি আহিব। যদি তেনেকুৱা সমস্যা থাকে আপোনালোকৰ, ভোক নলগা বা মুখত ৰুচি নথকা, তেনেহ'লে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰে। নিশ্চয় ইয়াৰ পৰা সুফল পাব। বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো ইমানতে আছে।